এতিয়া অপসারণ 3 নম্বরটো এইটো অপসারণ বা প্রতিস্থাপন বিক্রিয়া। অপসারণ বা প্রতিস্থাপন বিক্রিয়াটো কি? নামতে ইয়ার পরিচয় অপসারণ মানে কাবাক ইয়ার পৰা আঁতৰাই দিয়ে, কাবাক আঁতৰাই দিয়ে। প্ৰতিস্থাপন মানে প্ৰতিস্থাপন কৰা মানে কি? কোনোবা বেলেগ ঠাইৰ পৰা আনি তাতে বহাই দিয়া। তো অপসাৰণ মানে কাবাক ওলাই দিয়া আৰু প্ৰতিস্থাপন মানে কাবাক কৈ বহাই দিয়া। এই বিক্ৰিয়াটোত এনেকুৱা কামেই চলে, কাবাক অপসাৰিত কৰে আৰু কাবাক কৈ সেই ঠাইখিনিত প্ৰতিস্থাপিত কৰি দিয়ে। কেনেকুৱা এই বিক্ৰিয়াত বেছি বিক্ৰিয়ক মৌলই কম বিক্রিয়ক মৌলৰ দ্ৰৱৰ পৰা পৃথক কৰে বা অপসাৰিত কৰে। গম পাইছা বস্তুখিনি? বেছি বিক্রিয়ক যিটো মৌল থাকিব, যিটো খুব মানে তীব্ৰ, সেই মৌলটো কম বিক্রিয়ক যিটো মানে কম তীব্ৰ, সেই মৌলত যিটো দ্ৰৱ যিটো আছে, কম তীব্ৰ মৌলত যিটো দ্ৰৱ আছে, সেই দ্ৰৱৰ পৰা তাক ওলাই দিব। ওলাই দি সি নিজেকৈ তাতে প্ৰতিস্থাপিত হ'ব। গতিকে দ্ৰৱৰ পৰা কোনে ওলাল? যি কম বিক্রিয়ক সিয়ে ওলাই গ'ল। আৰু কোন গৈ দ্ৰৱত বহিল যি বেছি বিক্রিয়ক, সি গৈ দ্ৰৱত বহি যাব। তলত এটা উদাহৰণ দিয়া আছে, যেনেকুৱা আইৰণ গৈ কপাৰ ছালফেটৰ যিটো দ্ৰৱ আছে তাত কপাৰক অপসাৰিত কৰে, অপসাৰিত কৰি আইৰণ ছালফেটৰ দ্ৰৱ প্ৰস্তুত কৰে আৰু কপাৰক অপসাৰিত কৰে। কপাৰটো পিছত আহি যায়, কাৰণ কপাৰ আইৰণতকৈ কম তীব্ৰ, সেইকাৰণে কপাৰক তাৰ দ্ৰৱৰ পৰা অপসাৰিত কৰি দিয়ে। আৰু আইৰণ সেই কপাৰতকৈ বেছি তীব্ৰ হোৱাৰ কাৰণে সি নিজেকৈ কপাৰ ছালফেটৰ দ্ৰৱত মানে আইৰণ ছালফেট প্ৰস্তুত কৰে। তলত এটা চিত্ৰ দিয়া আছে, চিত্ৰটো চোৱা। চিকমিকি আমি এটা গজাল লৈছোঁ, সেই গজালটো গৈ এটা টেষ্ট টিউব যিটো আছে, এই টেষ্ট টিউবত কি আছে? আমাৰ কপাৰ ছালফেট আছে। কপাৰ ছালফেটৰ দ্ৰৱত আমি সূতাৰে বান্ধি দি তলত ডুবাই দিলোঁ। লোৰ গজালটো লোত কি থাকে? আইৰণ থাকে। তো আইৰণ বেছি তীব্ৰ হোৱাৰ কাৰণে কপাৰ ছালফেটক কি কৰিব? কপাৰখিনি তাৰ পৰা অপসাৰিত কৰি আইৰণ ছালফেট তৈয়াৰ কৰিব। কি কৰিব? আইৰণ ছালফেট তৈয়াৰ কৰিব। যেতিয়া কপাৰ ছালফেট আছিল তেতিয়া দ্ৰৱটো আছিল নীলা বৰণৰ। তাৰপিছত আমি যেতিয়া এইটো উঠাই লৈ আহিলোঁ, তো আমাৰ গজালটো কেনেকুৱা হৈ গ'ল? গজালটো মটীয়া বৰ্ণ হৈ গ'ল, কাৰণ ইয়াত আইৰণ ছালফেট আহি গৈছে, সেইকাৰণে এই গজালটো মটীয়া বৰ্ণ হৈ গ'ল। আৰু আমাৰ যিটো টেষ্ট টিউব এইটো নীলা বৰ্ণৰ আছিল, সেইটো সেউজীয়া বৰ্ণ হৈ গ'ল। কিহৰ কাৰণে সেউজীয়া বৰ্ণ হৈ গ'ল? কাৰণ তাত আমাৰ অনলি কপাৰহে আছে। কপাৰ সদায় সেউজীয়া বৰ্ণৰ হয়, সেইকাৰণে কপাৰ তাত দ্ৰৱটো সেউজীয়া বৰ্ণ। যিটো টেষ্ট টিউব আছে, সেই টেষ্ট টিউবটো সেউজীয়া বৰ্ণ হৈ গ'ল। তো বিক্রিয়ার ফলত যে বৰণৰ পৰিৱৰ্তন হয়, ইয়াৰ এটা উদাহৰণ তার। 4 নম্বৰ কি আছে? দ্বি অপসারণ বিক্রিয়া। দ্বি অপসারণ বিক্রিয়া চোৱা, এইটো কেনেকুৱা বিক্রিয়া? কি লিখা আছে ইয়াতে? এনে বিক্রিয়া য'ত আয়নৰ বিনিময় বা আদান প্ৰদানৰ যোগেদি নতুন যৌগৰ সৃষ্টি হয় তাক দ্বি অপসারণ বিক্রিয়া বুলি কোৱা হয়। অৰ্থাৎ এই বিক্রিয়াত, গোটেই বিক্রিয়াত আয়নৰ আদান প্ৰদান হ'ব। আয়নৰ আদান প্ৰদান হয়, আয়নবোৰ মিলি এটা নতুন যৌগৰ সৃষ্টি কৰিব। গতিকে এই বিক্রিয়াটোক কি কোৱা হ'ব? দ্বি অপসারণ বিক্রিয়া। মানে দুয়োটাৰ পৰাই অপসাৰণ হৈছে, এটাৰ পৰা অপসাৰণ হোৱা নাই। এটাৰ পৰা অপসাৰণ হ'লেতো আয়ন কেনেকৈ সৃষ্টি হ'ব? দুটাৰ পৰা অপসাৰণ হৈছে মানে দুটাৰ পৰা বেলেগে বেলেগে আমি আয়ন পাই যাম। এটাৰ পৰা পজিটিভ আয়ন পাম আৰু এটাৰ পৰা নেগেটিভ আয়ন পাম। তো এনেকুৱা ধৰণৰ বিক্রিয়াক কি কোৱা হ'ব? আৰু এই আয়নবোৰেদি যেতিয়া কম্পাউণ্ড এটা বা যৌগ এটা উৎপন্ন হ'ব, তেতিয়া এই বিক্রিয়াটোক কোৱা হ'ব দ্বি অপসারণ বিক্রিয়া। বুজিছোঁ? সোডিয়াম সালফেট যিটো আছে, সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইডৰ লগত বিক্রিয়া কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ উৎপন্ন হয়। তো সোডিয়াম সালফেট যিটো আছে, ইয়াৰ যিটো সালফেট অংশ আছে, সালফেট অংশখিনি ইয়াৰ পৰা আঁতৰি আহি কি হ'ব? সালফেট আয়নৰ সৃষ্টি কৰিব। এইটো ঋণাত্মক আয়ন সৃষ্টি কৰে। আৰু বেৰিয়াম ক্লোৰাইডৰ যিটো আছে বেৰিয়াম অংশ, বেৰিয়াম 2 পজিটিভ হিচাপে আঁতৰি আহি পেলাই এটা ধনাত্মক আয়নৰ সৃষ্টি কৰিব। বাকী থাকিল কি? ইয়াত সোডিয়াম আৰু ক্লোৰাইড, এই দুটা একলগ হৈ অধক্ষেপিত হৈ যাব। NaCl হিচাপে বা সোডিয়াম ক্লোৰাইড হিচাপে ই অধক্ষেপিত হৈ যাব। আৰু যিটো সালফেট আয়ন আৰু
বেৰিয়াম আয়ন আছে, এই দুটা এটা ধনাত্মক আৰু এটা ঋণাত্মক হোৱাৰ কাৰণে দুটা একেলগে যুক্ত হৈ যাব, যুক্ত হৈ গৈ বেৰিয়াম ছালফেটৰ উৎপন্ন কৰিব, BaSO4 উৎপন্ন কৰিব। চ' এইটো হ'ল দ্বি অপসাৰণ বিক্ৰিয়া। আৰু ইয়াত যি ছডিয়াম ক্লৰাইডখিনি আছে এইটো আমাৰ অধক্ষেপিত হ'ব আৰু এই অধক্ষেপখিনি বগা অধক্ষেপ হিচাপে তলত জমা হৈ থাকিব। এতিয়া অধক্ষেপ কি? অধক্ষেপ বস্তুটো কি হয়? অধক্ষেপ এটা ৰাসায়নিক বিক্ৰিয়াত এটা অদাব্য গোটা পদাৰ্থৰ সৃষ্টি হয়, তাক অধক্ষেপ বুলি কোৱা হয়। অধক্ষেপবোৰ কি? অদাব্য, এইবোৰ দ্ৰৱীভূত নহয়। দ্ৰৱীভূত নহয় কাৰণে এইবোৰ বিক্ৰিয়া এটাত তলত জমা হৈ থাকে, মিহলি হৈ নাযায়, তলত জমা হৈ থাকে, এফালে জমা হৈ থাকিব। আৰু এনেকুৱা যি জমা হৈ থকা পদাৰ্থবোৰক কি কোৱা হয়? অধক্ষেপ বুলি কোৱা হয়। আৰু এই পদাৰ্থবোৰ কেনেকুৱা? অদাব্য। ইয়াত আৰু এটা কথা তলত উল্লেখ কৰা আছে যে ই জুলীয়া পদাৰ্থতে সৃষ্টি হয়। অদাব্য পদাৰ্থবোৰ যিবোৰ আছে, দ্ৰাব্য আৰু অদাব্য পদাৰ্থ বুলি ক'লে আমাৰ জুলীয়া কথাটো আহি যায়। যিটো অদাব্য সি নিশ্চয় জুলীয়াত অদাব্য হ'ব, কাৰণ গোটা পদাৰ্থৰ মাজততো দ্ৰাব্য নহ'ব বা গেছীয় পদাৰ্থৰ মাজততো দ্ৰাব্য নহ'ব, বাকী থাকিল কোনটো? জুলীয়া। গতিকে জুলীয়া পদাৰ্থত ই দ্ৰৱীভূত নহয়। আৰু অধক্ষেপটো কেতিয়া উৎপন্ন হয়? বিক্ৰিয়া এটা যেতিয়া শেষ হ'ব, বিক্ৰিয়াৰ শেষত আমাৰ অধক্ষেপটো উৎপন্ন হয়। এনেদৰে যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় সেই বিক্ৰিয়াবোৰক কি কোৱা হয়? অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। জাৰণ এইটো এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত অক্সিজেন যুক্ত হ'ব বা কেতিয়াবা হাইড্ৰজেন মুক্ত হ'ব। অক্সিজেন যুক্ত হ'ব মানে ইয়াৰ লগত অক্সিজেন লগ লাগি যাব ধাতুটোৰ লগত, বা কেতিয়াবা ধাতুটোৰ লগত যদি হাইড্ৰজেন থাকে, হাইড্ৰজেন মুক্ত হৈ গ'লেও আমাৰ তাত জাৰণ ঘটে। অক্সিজেন যদি যুক্ত নহয় বা হাইড্ৰজেন ধাতুৰ পৰা মুক্ত হৈ গ'ল, তেতিয়াও আমাৰ তাত জাৰণ ঘটে। তো তলত এটা উদাহৰণ দিয়া আছে, উদাহৰণটো চোৱা। উদাহৰণটো কেনেকুৱা ধৰণৰ? কপাৰৰ লগত অক্সিজেন বিক্ৰিয়া কৰিছে তাপৰ উপস্থিতিত, তেতিয়া তাপ দিয়া হয়, তেতিয়া অক্সিজেন কপাৰৰ লগত মানে বিক্ৰিয়া কৰিছে, আৰু এই বিক্ৰিয়াত CuO অৰ্থাৎ কিউপিক অক্সাইড উৎপন্ন হৈছে। চ' এই কপাৰ যিটো আছে, কপাৰ এটা ধাতুৰ লগত অক্সিজেন বিক্ৰিয়া কৰি ধাতুৰ লগত অক্সিজেন যুক্ত হৈ গৈছে, কপাৰ অক্সাইড উৎপন্ন হৈছে, কিউপিক অক্সাইড উৎপন্ন হৈছে। তো এই যে কপাৰৰ পৰা যে কিউপিক অক্সাইড উৎপন্ন হ'ল, এই প্ৰক্ৰিয়াটো যিটো কাৰ্চিন দি আছে, এই প্ৰক্ৰিয়াটোত ইয়াত জাৰণ ঘটিছে। কি ঘটিছে? জাৰণ ঘটিছে। ঠিক আছে। এতিয়া নেক্সট পেজত আহোঁ বিজাৰণলৈ। বিজাৰণ এইটো এটা প্ৰক্ৰিয়া য'ত অক্সিজেন মুক্ত হ'ব, জাৰণত অক্সিজেন যুক্ত হৈ যায়, আৰু বিজাৰণত কি হয়? অক্সিজেন মুক্ত হৈ যায়, তাৰ পৰা অক্সিজেন ওলাই আহে, ধাতুটোৰ পৰা অক্সিজেন ওলাই আহিব, তেতিয়াহে বিজাৰণ হ'ব, বা হাইড্ৰজেন তাৰ লগত যুক্ত হৈ যাব, তেতিয়াহে বিজাৰণ হ'ব। তো এই তলত এটা উদাহৰণ চোৱা। উদাহৰণত কি আছে? কিউপিক অক্সাইডৰ লগত হাইড্ৰজেন যুক্ত হৈ কি হৈছে? কপাৰ আৰু পানীৰ উৎপন্ন হৈছে। কিউপিক অক্সাইড এইটোৰ লগত কপাৰৰ লগত অক্সিজেন যুক্ত হৈ আছিল, তো ইয়াত এই অক্সিজেনখিনি মুক্ত হৈ গ'ল। চোৱা, অক্সিজেনখিনি হাইড্ৰজেনৰ লগত গুচি গ'ল আৰু পানীৰ সৃষ্টি কৰিলে, আৰু কিউপিক অক্সাইডৰ পৰা কপাৰ আহি গ'ল। কপাৰ এটা ধাতু। চ' ইয়াৰ পৰা অক্সিজেনখিনি ওলাই যোৱাৰ কাৰণে এই প্ৰক্ৰিয়াটোত কিউপিক অক্সাইডৰ পৰা যে কপাৰ আহি গ'ল, এই প্ৰক্ৰিয়াটোক কোৱা হ'ব বিজাৰণ। কি কোৱা হ'ব? বিজাৰণ। চ' আগৰ দুটা পেজত আমি জাৰণ পাইছোঁ আৰু বিজাৰণ পাইছোঁ, দুটা বেলেগ বেলেগ পাইছোঁ। কিন্তু এনে কিছু প্ৰক্ৰিয়া আছে, এনে কিছু বিক্ৰিয়া আছে য'ত একেলগে দুটা সংঘটিত হয়। এটা জাৰণ হৈ আছে, লগে লগে আনটো বিজাৰণ ঘটি আছে। এটা জাৰণ হৈ আছে, লগে লগে বিজাৰণ ঘটি আছে। তো এই ধৰণৰ প্ৰক্ৰিয়া যিবোৰ আছে, এটা বিক্ৰিয়াতে একেলগে এটাৰ জাৰণ ঘটে আৰু এটাৰ বিজাৰণ ঘটে, এই প্ৰক্ৰিয়াবোৰক কি কোৱা হয়? ৰেডক্স বিক্ৰিয়া। এইটো কেনেকৈ লিখিবা? যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ এটা জাৰিত হওঁতে আনটো বিজাৰিত হয়, তেনেবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। চ' এটা উদাহৰণ চোৱা তলত। কিউপিক অক্সাইডৰ লগত হাইড্ৰজেন যুক্ত হৈ তাপ পালে ই কি হয়? কপাৰ আৰু পানীলৈ বিভাজিত হৈ যায়। তো চোৱা, কিউপিক অক্সাইডৰ পৰা যি কপাৰ আহিছে, এইটো কাৰ্চিন মাৰা আছে, এইটো হৈছে বিজাৰণ। আৰু হাইড্ৰজেন যিটো আছে, হাইড্ৰজেনখিনি গৈ H2ৰ সৃষ্টি কৰিছে। তো হাইড্ৰজেনখিনি গৈ H2ৰ সৃষ্টি কৰিছে, যি এইটো
এই বিক্রিয়াটো ইয়াত কি হৈছে জাৰণ বিক্রিয়া হৈ গৈছে। কপাৰ কিউবিক অক্সাইডৰ পৰা অক্সিজেন ওলাই গৈছে, ওলাই গৈ কপাৰ হৈছে, এইটো বিজাৰণ ঘটিছে। আৰু হাইড্ৰজেন যিটো আছে হাইড্ৰজেনৰ লগত অক্সিজেন যুক্ত হৈছে, এই প্ৰক্ৰিয়াটোত ইয়াত জাৰণ হৈছে। হাইড্ৰজেনৰ লগত কি হৈছে অক্সিজেন যুক্ত হৈছে, যুক্ত হোৱাৰ কাৰণে অক্সিজেন যুক্ত হোৱাৰ কাৰণে এইটো জাৰণ ঘটি গৈছে। নেক্সটটোত আহা জিংক অক্সাইড। জিংক অক্সাইডৰ লগত কাৰ্বন যুক্ত হৈ জিংক আৰু কাৰ্বন মনঅক্সাইড উৎপন্ন হয়। তো জিংক অক্সাইড ইয়াৰ অক্সিজেনখিনি মুক্ত হৈ গৈছে, মুক্ত হৈ গৈ ইয়াতে জিংক পাই গৈছোঁ। তো এই জিংক অক্সাইডৰ পৰা যে জিংক আহিছে এইটো হ'ল বিজাৰণ। আৰু কাৰ্বনৰ লগত ইয়াতে অক্সিজেন যুক্ত হৈ গৈছে, কাৰ্বন মনঅক্সাইড উৎপন্ন হৈছে। কাৰ্বনৰ পৰা যে কাৰ্বন মনঅক্সাইড পালোঁ এইটো হৈছে জাৰণ। নেক্সটটো আহা মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড যিটো আছে HCl। মেগনেছিয়াম অক্সাইড আৰু HClৰ বিক্ৰিয়াৰ ফলত মেগনেছিয়াম ক্লৰাইড উৎপন্ন হৈছে। তো মেগনেছিয়ামৰ লগত আছিল অক্সিজেন, অক্সিজেনখিনি বাহিৰ হৈ গ'ল, মেগনেছিয়াম ক্লৰাইড হৈ গ'ল। তো অক্সিজেনখিনি যে ইয়াৰ পৰা মুক্ত হৈ গ'ল, তো এইটো হৈ গৈছে বিজাৰণ। আৰু HCl যি আছে HCl গৈ H2ত পৰিণত হ'ল। চ' হাইড্ৰজেনৰ লগত আছিল ক্লৰিন, কিন্তু ইয়াত লাগি গ'ল অক্সিজেন। চ' অক্সিজেন যুক্ত হোৱাৰ কাৰণে এই প্ৰক্ৰিয়াটো কি হ'ব আমাৰ জাৰণ বিক্ৰিয়া হ'ব, ইয়াত জাৰণ প্ৰক্ৰিয়া হ'ব। HClৰ পৰা যিটো H2 পালোঁ এইটো হ'ল জাৰণ। চ' এই তিনিটা উদাহৰণ তোমালোকে পালা। তিনিটা উদাহৰণৰ পৰা আই থিংক তোমালোকে গম পাই গৈছে কোনটো জাৰণ হয় কোনটো বিজাৰণ হয়। আৰু এই উদাহৰণবোৰ মনত ৰাখিবা, যদি কেতিয়াবা পৰীক্ষাত আহে যে ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়ে, তো এনেকৈ উদাহৰণ দিব লাগিব আৰু এইটো ইণ্ডিকেট কৰি দিব লাগিব, মানে চিহ্ন দি দিব লাগিব যে এইটো বিজাৰণ ঘটিছে, ইয়াত জাৰণ ঘটিছে। চ' দৈনন্দিন জীৱনত জাৰণৰ ফলত আমাৰ বিভিন্ন ধৰণৰ প্ৰভাৱ আহে। আমি সদায় দেখা পাওঁ যেনেকুৱা ক্ষয় বহন, যিকোনো বস্তুৰ আমাৰ ক্ষয় হয়, বিশেষকৈ আমাৰ ধাতুৰ ক্ষয় হয়। তো ধাতুৰ ক্ষয়খিনি আমি সদায় চাই থাকোঁ। যেতিয়া কোনো এটা ধাতু তাৰ চৌপাশে থকা বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড, বায়ু, পানী ইত্যাদিৰ সংস্পৰ্শত আহে, তেতিয়া ধাতুৰ ওপৰত জাৰণৰ ফলত এক প্ৰকাৰৰ চমনি পৰে, তাক ক্ষয়ভৱন বুলি কোৱা হয়। ক্ষয়ভৱনৰ ডেফিনেশ্যনটো এনেকৈ লিখা হৈছে ইয়াতে। তাৰমানে কোনো এটা ধাতু আছে, সেই ধাতুটো বায়ুমণ্ডলত আহিলে, এতিয়া বায়ুমণ্ডলত কি কি আছে, জলীয় বাষ্প আছে, কেতিয়াবা এচিড বৰষুণ হয় তাত এচিড পোৱা যায়, সেইটো আমাৰ বায়ুমণ্ডলত পোৱা যায়। বায়ু আছে, বায়ুটো সদায় থাকে বায়ুমণ্ডলত। তাৰপিছত পানী আছে, মানে বায়ুমণ্ডলত যেতিয়া জলীয় বাষ্প আছে, জলীয় বাষ্পখিনি পানীৰ ওপৰত থাকে আৰু এক্সট্ৰাকৈ আমাৰ বাহিৰত ক'ৰবাত পানী পৰি থাকে নহয়, ক'ৰবাত অলপ সৰু সৰু খাল বিল থাকিলে তাতে পানী থাকে। তো এইবোৰ সংস্পৰ্শত যেতিয়া আহে ধাতু এটা, তেতিয়া কি হয় ধাতুটোৰ জাৰণ ঘটে। জাৰণ ঘটে মানে কি, জাৰণ ঘটা মানে তাৰ লগত অক্সিজেন যুক্ত হয়, যুক্ত হৈ এক প্ৰকাৰৰ চমনি পৰে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ চমনি পৰে। যেনেকৈ তলত উদাহৰণ চোৱা, এই চিলভাৰৰ ওপৰত কেনেকুৱা চমনি পৰে, ক'লা বৰণত চমনি পৰে। যেতিয়া চিলভাৰ এটা জাৰণ হ'ব, তেতিয়া তাৰ ক্ষয়ভৱন হোৱাৰ লগে লগে এটা চমনি পৰিব, সেইটো হ'ল ক'লা বৰণৰ চমনি। কপাৰ ধাতু এটা যেতিয়া তাৰ ক্ষয়ভৱন হ'ব, তেতিয়া তাৰ ওপৰত চমনি কেনেকুৱা পৰিব, সেউজীয়া চমনি পৰিব। সেউজীয়া চমনি পৰা মানে আমি গম পাব লাগিব যে কপাৰৰ ক্ষয়ভৱন হৈছে। তাৰপিছত ল'ৰ ওপৰত ৰংচোৱা চমনি পৰে, এইটো আমি সদায় দেখা পাওঁ। ল'ৰ দা, কটাৰী বা বেলেগ কিবা ল' জাতীয় সামগ্ৰী যদি থাকে বাহিৰত যদি পৰি থাকে মাটিৰ ওপৰত, বা বায়ুৰ সংস্পৰ্শত ক'ৰবাত ঠাইত যদি পৰি আছে, বা পানীৰ লগত ক'ৰবাত যদি পৰি আছে, লগে লগে ৰংচোৱা বৰ্ণৰ এটা চমনি পৰি যায়। কিছুদিন থকাৰ পিছত, লগে লগে নপৰে, কিছুদিন থকাৰ পিছত ইয়াৰ ওপৰত ৰংচোৱা বৰ্ণৰ এটা চমনি পৰে। আৰু তেতিয়া আমি কি কওঁ, ইয়াত জং লাগিছে। জং লগা মানে কি, এইটো ক্ষয়ভৱন হোৱা বুজায়। তো এনেকৈ আমাৰ ধাতুবোৰৰ ক্ষয়ভৱন হয়। এই ক্ষয়ভৱনসমূহ যেনেকৈ হয়, ঠিক তেনেকৈ ইয়াৰ প্ৰতিকাৰৰ বাবে উপায় আছে। এতিয়া এই প্ৰতিকাৰৰ উপায়খিনি কি, প্ৰতিকাৰৰ উপায়খিনি হৈছে, হয় আমি তাৰ ওপৰত ৰং কৰিব লাগিব। সদায় চাবা যে যিবোৰ বস্তু আমাৰ সদায় বায়ুমণ্ডলৰ সংস্পৰ্শত আহে, তাৰ ওপৰত ৰং কৰি দিয়ে, প্ৰাইমাৰ মাৰি দিয়ে। তো এইবোৰ প্ৰাইমাৰ বা ৰং কৰাৰ যোগেদি আমি ইয়াৰ প্ৰতিকাৰ ল'ব পাৰোঁ।
গ্ৰীজ কৰা হয় এইবোৰৰ ওপৰত বিভিন্ন যন্ত্ৰপাতি যিবোৰ আছে সেইবোৰ সদায় বায়ুৰ সংস্পৰ্শত আহে, সেইকাৰণে তাৰ ওপৰত গ্ৰীজ সানি দিয়া হয় যাতে ক্ষয়ভৱন কম হয়। এনেকৈ আমি ক্ষয়ভৱন ৰোধ কৰিব পাৰোঁ। ৰেঞ্চিডিটি বা দুৰ্গন্ধিত। ৰেঞ্চিডিটি বা দুৰ্গন্ধিত কি? তেল বা চৰ্বিজাতীয় বস্তু এটা বায়ুৰ সংস্পৰ্শলৈ আহে, অৰ্থাৎ যেতিয়া তেল বা চৰ্বিজাতীয় বস্তু এটা আমি বায়ুমণ্ডললৈ আহোঁ তেতিয়া কি হয়, তেতিয়া তাৰ জাৰণ ঘটে বা যাক আমি অক্সিডেশ্যন বুলি কওঁ, তাৰ লগত অক্সিজেন যুক্ত হৈ যায়। যুক্ত হৈ যোৱাৰ বাবে ইয়াক বেয়া ধৰণৰ গন্ধৰ সৃষ্টি কৰে আৰু তেতিয়া আমি বস্তুটো কি কওঁ, এই বস্তুটো বেয়া হৈ গৈছে তেনেকুৱা কওঁ, আৰু তেতিয়া বস্তুটো বেয়া হৈ যোৱা বুলি কোৱা হয় বা খাদ্যবস্তুৰ সোৱাদ নষ্ট হৈ যায়। এটা উদাহৰণ চোৱা, চিপছৰ পেকেটখিনি আমি ভালকৈ জানো, সদায় খাই থাকোঁ নহয়। চিপছৰ পেকেটখিনি যেতিয়া আমি খোলাৰ লগে লগে চিপছখিনি বায়ুমণ্ডলৰ সংস্পৰ্শত আহে, তাৰ লগত বায়ুত অক্সিজেনখিনি যুক্ত হৈ যায়। যুক্ত হৈ যোৱাৰ ফলত তাৰ জাৰণ ঘটে। জাৰণ ঘটি তেতিয়া চিপছৰ পেকেটখিনি তাত চিপছখিনি কিছুদিনমান থৈ দিলে ই লাহে লাহে নষ্ট হৈ যায়। কিন্তু 3 মাহ বা 4 মাহ আগত যি চিপছৰ পেকেটৰ ভিতৰত আছিল চিপছখিনি, তেতিয়া কিন্তু নষ্ট হোৱা নাছিল। আৰু এই নষ্ট হোৱাৰ বা এই দুৰ্গন্ধিত হোৱাৰ কোনে ৰক্ষা কৰে আমাক? নাইট্ৰজেন গেছে। সেইকাৰণে চিপছৰ পেকেট বা বিভিন্ন খাদ্যবস্তুৰ যিটো সামগ্ৰী আছে তাত পেকিং কৰাৰ সময়ত নাইট্ৰজেনযুক্ত গেছ দিয়া হয়, দি সেইটো পেকিং কৰা হয় যাতে খাদ্যবস্তুখিনি বেছি দিনৰ কাৰণে সুৰক্ষিত থাকে।